বিজি দেউৰী ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ যে গাড়ী চলাবলৈ কি কি কথা জনা উচিত আৰু কি কৰিব লাগে কি কৰিব নালাগে চাম আহক। আপোনাৰ ফাৰ্ষ্টত ষ্টিয়াৰিংটো ভাল কৰিব লাগিব, আপোনাৰ যোনটো মানে ষ্টিয়াৰিংটো ভাল কৰিব লাগিব আৰু লগতে আছে বহুত কিবা আছে। আপোনাৰ হেণ্ড ব্ৰেক আছে, এইটো আপোনাৰ গিয়াৰ হয়, গিয়াৰটো এইটো দেখিছে আপুনি 1 2 3 and 4 5 আছে। এইটো আপোনাৰ ৰিভাইজৰ কাৰণে হয়, মানে পাছত বেক কৰিবৰ কাৰণে। আৰু এইটো আপোনাৰ লাইটিঙৰ কাৰণে হয়, যোনটো নেকি এইটো আপোনাৰ লাইটিঙৰ কাৰণে হয়। এইটো লাইট এইটো আপাৰ ডিপাৰৰ কাৰণে হয়। আৰু আপোনাৰ এইটো চাইডে আছে যোনটো হেৰি হয় মানে ৱেপাৰৰ কাৰণে হয় এইটো। আৰু ইণ্ডিকেটৰ কেবলটো ইয়াতে দিয়া আছে, যোনটো নেকি আপোনাৰ লেফ্ট ৰাইট কৰিবৰ কাৰণে আপোনাৰ এইফালেই দিয়া আছে, যোনটো লেফ্ট ৰাইট। আৰু আপোনাৰ ইয়াত আছে এইটো আপোনাৰ ক্লাছ হয়, এইটো আপোনাৰ ব্ৰেক হয়, আৰু এক্সেল কেবল হয় এইটো। আৰু ইয়াত মিউজিক চিষ্টেম আছে আৰু বহুত কিবা ঠিক আছে, ভিডিঅ'টো ইমানতে। আপোনালোকে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। ঠিক আছে, ধন্যবাদ।